তো হেল্ল' গাইজ, ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকক স্বাগতম জনাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ। তো ৰ'দটো পূৰা খাওঁ খাওঁকৈ ওলাইছে। তো ভাবিছোঁ কি কৰোঁ, আমনি লাগি গৈছে। তো সেইকাৰণে ভেন্দি ছিঙিবলৈ যাওঁ। এতিয়া ভেন্দি ছিঙি আছোঁ, যিহেতু ডেইলি ছিঙিবলগীয়া হৈ আছে। যিহেতু ভেন্দিটো জানে আপোনালোকে দিনটোত এদিন থাকিলে ক'লে তাৰ পিছদিনাখন আকৌ হৈ যায় ছিঙিবৰ কাৰণে। তো সেইকাৰণে গৈ আছোঁ। তো মা দেউতাহঁতি ছিঙি আছে, তো মই গৈ আছোঁ এতিয়া ছিঙিবৰ কাৰণে। তো গাইছ, আমাৰ এইফালে হ'ল মাটি ৰাস্তা। তো সেইকাৰণে বহুত দিগদাৰ হয়, বৰষুণ চৰষুণ দিলে মানে ট্ৰেক্টৰ চেক্টৰ আহে। তো এতিয়া যিহেতু ৰোৱা ছিজন কিবা ছিজন হৈছে, তো সেইকাৰণে ট্ৰেক্টৰ আহি কিনে পূৰা ৰাস্তা বৰবাদ বনাই দিয়ে। এইফালে বাঁহগছৰ তল যিহেতু আকৌ বহুত বোকা হৈ যায়, তো সেইকাৰণে বহুত দিগদাৰ হয়। আমাৰ এইফালে ৰাস্তাটো বনোৱা নাই এতিয়ালৈকে, তো মাটি ৰাস্তা হৈ আছে। মানুহৰ জীৱনটো যে কোনো ধৰিব নোৱাৰে দেই, কি হৈ যায় কেতিয়া কি হৈ যায়। আৰু এটা কথা, ধনী দুখীয়া মানুহৰ মাজত বহুত পাৰ্থক্য থাকে। ধনী মানুহবোৰে দুখীয়া মানুহবোৰক মানুহ বুলি নাপাতে, হ'লেও কি কৰিম, উপায়তো নাই, নিজৰ অকাতত থাকিব লাগিব। তো লোকৰ অকাতততো হেৰি কৰিব নোৱাৰোঁ। মা দেউতাই যেনেকুৱা দিছে তো সেনেকৈ খাই মেলি যাব লাগিব আৰু আগলৈকে। একবাৰ ছিঙিছিলোঁ ভেন্দি, তো যিহেতু গছখিনি সৰু সৰু আছিলে, তো এতিয়া আকৌ যাওঁ ছিঙিবলৈ। তো এতিয়া অলপমান ওখ হৈ গ'ল গছ, কিন্তু আপোনালোকক দেখাম কেনেকুৱা হৈ গৈছে। তো বলক গৈ থাকোঁ। ফাইনেলি বাৰীত পাই গ'লোহি। তো এইফালে চাওক, পূৰা কচুখিনি দেখাইছিলোঁ আপোনালোকক একবাৰ। তো এইফালে কচু আৰু এইফালে ভেন্দি এতিয়া ওখ ওখ হৈছে। এইখিনি ইমান ওখ হোৱা নাই, তো সকলোখিনি বহুত ওখ হৈ গ'ল। তো এইফালে তিয়ঁহবাৰী প্ৰডাকশ্যনটো ইমানটো কমটি হোৱা নাই, তো লাগি আছে। যিহেতু স্পৰ্টিংটো পিন্ধি থৈছোঁ, নহ'লে পূৰা হোম লাগে, তো বহুত দিগদাৰ হয় সেইকাৰণে ছিঙিবৰ কাৰণে। এইফালে আৰু আমাৰ বাৰী পূৰা ভেন্দি আছে 2 বিঘামান। এইটো চব পূৰা ডাঙৰ হৈ আছে। তো ফাইনেলি ফ্ৰেণ্ডছ, চব্জি ছিঙি আছিলোঁ। তো আৰু মানুহজনী ফোন আহিলে, তো সেইকাৰণে মানুহজনী আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ। তো ল'ৰাজনী গৈ আছে, মোৰ ঈশানী বেবী আৰু মানুহজনী গৈছিলে তো গোটৰ মিটিঙত। তো সেইকাৰণে অলপমান আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ। তো খোজকাঢ়ি আহি আছে। তো ফাইনেলি এটকো পাই গ'লহি লগ। এই এতিয়া ৰাস্তাটো হেৰি কৰি আহিছ তই, ব'লা ঘৰলৈ যাওঁ। তো ফ্ৰেণ্ডছ, গোটৰ মিটিঙত নগ'লেও নহয়, আৰু ল'ৰালৈ কিনে যাবলৈ বহুত দিগদাৰ হয়, বহুত গৰম হয়। তো এইবোৰ বেটিক চাওকচোন কেনেকুৱা কৰি আছে। তো ফাইনেলি ফ্ৰেণ্ডছ, আকৌ আহি গ'লোঁ মোৰ বাৰীত। তো এইফালে আকৌ পাপাহঁতে ছিঙি আছে, তো এদাই নাই হোৱা। তো ভাবিলোঁ আকৌ অলপমান ছিঙোঁ বুলি, তো অলপমান হেল্প কৰি দিম বুলি ভাবিছোঁ। তো নহ'লে নোৱাৰিব অকলে, ইমান দম আছে যিহেতু ছিঙিবলৈ। এইফালে দাদা ছিঙি আছে, তো মই আকৌ আহি গ'লোঁ ছিঙিবৰ কাৰণে। তো এইফালে সোমাই যাওঁ বুলি ভাবিছোঁ ছিঙিবৰ কাৰণে লাইনত। তো বলক গৈ থাকোঁ, আপোনালোকক দেখাই আছোঁ। তো এইফালে চাওক, পূৰা প্ৰডাকশ্যনটো দি আছে। কিন্তু আৰু মেইনকৈ ভেন্দিটো হৈ গ'ল কি, বৰষুণ দিলে মানে সিমানটো নালাগে ভেন্দি, যিহেতু ৰ'দ দিলে ক'লে মানে ঢেৰ ভেন্দি লাগে, আৰু ঢেৰ ওলায় ভেন্দি। কেতিয়াবা 4 বস্তা 3 বস্তা ওলায়। তো আজি বেছি নোলাব, আজি 2 বস্তামান ওলাব নেকি। তো সেইকাৰণে আজি যিহেতু 2-3 দিন হ'ল বৰষুণে দি আছে একেৰাহে। তো এইফালে মোৰ পাই গ'লোঁ এটা ঝজা। তো চাওকচোন কেনেকুৱা ঝজা এটা পাইছোঁ। তো এইফালে মায়ে ভৰাই আছে পূৰা বস্তাত ছিঙি মেলি। তো ময়ো আৰু ছিঙি আছোঁ, যিহেতু এদাই হোৱাই নাই, তো বহুত দেৰি লাগিব ছিঙিবৰ কাৰণে। তো এইফালে চাওকচোন ভেন্দি কিমান ধুনীয়া ধুনীয়া লাগিছে, আৰু ফুলখিনি চাই বহুত ভাল লাগে। এইটো পাতখিনি কাটি দিব লাগে, তলৰ পাতখিনি। তো এইফালে আমাৰ পথাৰখন চাওকচোন ইমান শুৱনি লাগিছে, চাওক কিমান মজা। তো ফাইনেলি ফ্ৰেণ্ডছ, ছিঙিও খতম হৈ গ'ল। তো ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। আৰু কুলি মাত কোনে কোনে শুনি আছে কমেণ্ট কৰি জনাই দিবচোন। তো আৰু এইফালে ইমানখিনিয়ে পালোঁ আৰু। তো আজিলৈ বাই বাই।